তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে শুনি আছে অসমীয়া সুগন্ধি কবিতাৰ সুবাস। আহকচোন আজিৰ কবিতাটো শুনি লওঁ। জোনাক ৰাতি কবিতাৰ শিৰোনামা। জোনাক ৰাতি মই বাহিৰলৈ ওলাই গ'লো। আকাশত তৰাবোৰে তিৰবিৰাই আছিল। তৰাবোৰ দেখি হৃদয়খন পলস পৰি গৈছিল। হঠাতে এজাক ধুমুহা আহি মোৰ মন উৰুৱাই লৈ গ'ল। মই মুগ্ধ হৈ পৰিলোঁ। আজি অজীপাল হৃদয়খন জীপাল হ'বলৈ ধৰিছে। গছবোৰ হালিছে জালিছে আৰু লৰিব ধৰিছে। জোনাক ৰাতি কুঁৱলীবোৰ জিলিকি উঠিছে। আজি দেহটো শীতল হৈ পৰিছে। আজি যেন মই কুঁৱলীবোৰৰ মাজত বিলীন হৈ পৰিছোঁ। আজি নিজকে মুকুতা সদৃশ অনুভৱ কৰিছোঁ। কুঁৱলীবোৰ যেন গছৰ পাতৰ মুকুতা সাজিছে। সেউজীয়া পাতবোৰত আজি নতুন দিগন্ত জাগিছে। আজি মোৰ এই পলস পৰি যোৱা মুগ্ধ হৃদয়খনিয়ে বিচাৰিছে সেই জোনাকৰ পোহৰত